নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই শুকান মাছৰুমৰ এটি সোৱাদ লগা ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰেচিপিটোৰ বাবে আমি অলপ মাছৰুম ধুনীয়াকৈ বইল কৰি অকণমান ধুই পৰিষ্কাৰ কৰি লৈছোঁ আৰু লৈছোঁ অলপ আলু আৰু এটা বিলাহী সৰু সৰুকৈ কাটি লৈছোঁ আৰু দুটা জলকীয়া লৈছোঁ। প্ৰথমতে আমি কেৰাহীত অকণমান সৰিয়হৰ তেল দি তাত মাছৰুমখিনি ধুনীয়াকৈ ভাজি লওঁ। প্ৰায় ৩-৪ মিনিটমান ভজাৰ পিছত এইখিনি হৈ গৈছে, এইখিনি আমি নমাই থ'ম। এতিয়া সেই একেখন কেৰাহীতে আকৌ অলপ সৰিয়হৰ তেল দিম। তেলখিনি গৰম হোৱাৰ পিছত ইয়াত এটা পিঁয়াজ সৰু সৰুকৈ কাটি অকণমান ৰঙচুৱা কালাৰ এটা অহালৈকে ভাজি ল'ম। এতিয়া ইয়াতে আমি কাটি লোৱা বিলাহীখিনি দি দিম আৰু দিম জলকীয়া দুটা দি এইখিনি ধুনীয়াকৈ অলপ সময় ভাজি ল'ম। এতিয়া আমি ইয়াতে কাটি লোৱা আলুখিনি দি দিম। আলুখিনি অলপ সময় ভাজি ল'ম। এতিয়া সোৱাদ অনুসৰি নিমখ আৰু হালধি দি এইখিনি লৰাই থাকিম। এতিয়া আমি ইয়াতে পিচি লোৱা অলপ আদা নহৰু দি দিম, দি এইখিনি ভালদৰে লৰাই দিম। এনেদৰে অলপ সময় ভজাৰ পিছত আমি ইয়াতে ভাজি লোৱা মাছৰুমখিনি দি দিম, দি এইখিনি ধুনীয়াকৈ অলপ সময় লৰাই থাকিম। এতিয়া আমি ইয়াতে অলপ অলপ পানী দি এইখিনি ভালদৰে উতলিবলৈ দিম। প্ৰথমতে অলপ পানী দি লৈছোঁ, পিছত আকৌ অলপ দি এইখিনি ধুনীয়াকৈ সিজি যোৱালৈকে এইখিনি লাহে লাহে লৰাই থাকিম। এতিয়া আমি ইয়াতে অকণমান জিৰা জালুকৰ গুড়ি দিছোঁ, দি এইখিনি ধুনীয়াকৈ লৰাই দি আৰু অলপ সময় উতলিবলৈ দিম। এইখিনি হৈ গৈছে। আপোনালোকেও এনেদৰে বনাই খাই চাবচোন আৰু কেনেকুৱা পায় মোক কমেণ্ট কৰি জনাব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।